শ্বুটিঙৰ সময়বোৰ মোৰ সদায় প্ৰিয়। আজি 8 বজাত কল টাইম দিয়াৰ বাবে 8 বজাত গৈছোঁ ৰাতি। এয়া চাহৰ টাইম। এফালে কাজুৰী বা আৰু মধুস্মিতাই খোৱাত ব্যস্ত। ইফালে লিপিকা বাও আহিলে শ্বট দি। এয়া চিঙৰাটো দেখুৱাই লৈছে আৰু বৰ্ণালীয়ে মেকআপ কৰি আছে। কিন্তু সকলোকে খাই থকা দেখি মোৰ কিন্তু খাওঁ খাওঁ লাগি গৈছে। সেইকাৰণে ক'লোঁ মেকআপটো অকণমান লাহেকৈ কৰি আগতে খাই লোৱাটোৱে ভাল হ'ব নেকি, সেইবাবে খাবলৈ ল'লোঁ। আৰু আজি আমাৰ শ্বুটিঙত আৰু এখন চিৰিয়েলৰ শ্বুটিঙো হৈ আছে। একেটাই গ্ৰীণ ৰুম হৈছে, মানে মেকআপ ৰুম। এয়া স্বাগতা বাহঁতো আহি ওলালেহি। সকলোবোৰ মোক জোকাই আছে, ডিংকি নামটো বোলে কুকুৰৰ নিচিনা লাগে। যিহেতু মোৰ চৰিত্ৰটো খুব ধুনীয়া এটা চৰিত্ৰ, কিন্তু নামটো ডিংকি। এনেই ধেমালি কৰিছে দেই, যাৰ যাৰ ডিংকি নাম আপোনালোকে আকৌ বেয়াকৈ নল'ব। এয়া শান্তনু দাও আহিলে। এইফালে কাজুৰী বাৰ লগত মই এনি টাইম লাগি থাকোঁ। কিবা এটা ফটো তুলিছোঁ বুলি সিহঁতে পজ দি আছে।